Hello guys, welcome back to our new channel Octos Vlog. কেইদিনমান ভিডিঅ' অহা নাছিল, অলপ কিবা প্ৰব্লেম আছিল। আজি দেখিবলৈ পাৰিছে মই ক'ত আছোঁ, এখন শ্ব'ৰুমখনৰ নাম হৈছে হিৰ' বিভা অট'মোবাইল আগিয়াত থকা প্ৰথম হিৰ'ৰ শ্ব'ৰুমটো। তো এয়া আহি কেনে দেখা পালোঁ ষ্ট্ৰীম বাইকখন। তো আৰু এইপিনে দেখিবলৈ পাৰিছে হিৰ' শ্ব'ৰুমখন। আৰু দামবোৰো জানি ল'ম, কিমান দামত বাইক পোৱা যাব ডাউন পে'মেণ্ট দিলে। তো সুধি লৈছোঁ, এটা দাদা আছে তাৰ পৰা, বলক। তো ক'ত আহিছোঁ মই গমে পাইছে, সকলোতকৈ পুৰণি ডিলাৰখনত আগিয়া প্ৰথম আহিছিলে হিৰ' শ্ব'ৰুমখন আগিয়াত প্ৰথমবাৰৰ পৰা পুৰণি ডিলাৰ। তো ইয়াতে কি আকৰ্ষণীয় উপহাৰ হৈ আছে আপোনালোকক দেখাম, আৰু কি অফাৰ, কি বাইকৰ অফাৰ হ'ব, কোনখন স্কুটি। তো হিৰ' বাইকটো চবৰে পচন্দ মাইলেজৰ কাৰণে। তো এতিয়া যাওঁ বলক শ্ব'ৰুমৰ ভিতৰত আহি গ'লোঁ। আহি কিনে তো আপোনালোকে সকলোৱে গমে পায় এইখন কোনখন বাইক। এইখন এক্সপালছ 200। এক্সপালছ 200 আপোনালোকে গমে পায়। এইখন কিমান দাম দিলে ওলাই আহিব? এইখন আপোনাৰ 30,000 মান দিলে ওলাব। 30,000 ভিতৰত আহি যাব। তো তাৰপিছত আছে নেক্সট বাইকখন আছে ছুপাৰ স্প্লেণ্ডাৰ নহয়, স্প্লেণ্ডাৰ প্লাছ। এইখন স্প্লেণ্ডাৰ প্লাছ। এইটো কিমান দাম দিলে আহিব? এইটো আপোনাৰ 5,000 টকা দিলে আহিব। 5,000 টকা দিলে আহি যাব। তাৰপিছত নেক্সট কোনখন বাইক আছে আপোনাৰ? এইখন আছে এক্সট্ৰিম 125। ষ্ট্ৰীম 125। এইখন বাইকৰ ডাউন পে'মেণ্ট কিমান দিলে আহিব দাদা? এইখন আপোনাৰ এনেকুৱাই 5,000 টকা ডাউন পে'মেণ্টত 5,000 টকা ডাউন পে'মেণ্ট দিলে আহি যাব। তাৰপিছত আৰু এইখন কি মডেল? এইখন আপোনাৰ আছে এক্সট্ৰিম 160। ষ্ট্ৰীম 160 মানে দহ খুব বেছি। হয়। তো এইখন কিমান মান দিলে আহিব? এইখনো আপোনাৰ এনেকুৱাই 5,000 মানত ওলাই যাব। 5,000 মানত ওলাই যাব। চিভিলটো যদি ভাল হয়, চিভিলটো ভাল হ'লে 5,000 মানতো ওলাই যাব। 160 বাইক ল'ব বিচাৰিলে 5,000 টকা, মাথোন 5,000 টকা। আকৰ্ষণীয় উপহাৰ বিভা অট'মোবাইল আগিয়াত প্ৰথমখন শ্ব'ৰুম আগিয়াত খুলিছিলে। তো আপোনালোকে ল'ব বিচাৰিলে উপহাৰ দি আছে। উপহাৰ হিচাপতে দি আছে দুৰ্গা পূজাত। তো আপোনালোকে আহিব পাৰে। তো নেক্সট দুটা কালাৰৰ আছে চব বাইকে। চব গোটেইকেইটা কালাৰ অপশ্যন থাকিব আমাৰ, গোটেইখিনি এভেইলেবল আছে কালাৰখিনি গোটেইখিনি এভেইলেবল আছে। আৰু এইখন কোনখন বাইক? এইখন আপোনাৰ এক্সট্ৰিম 200S। 200S। হিৰ'ৰ কোনোবা যদি 200 বাইক ল'ব বিচাৰে, 200 বাইকৰো এতিয়া সুবিধা আছে হিৰ'ত। মাইলেজ ভালে দিয়ে চাগে। মাইলেজ ভাল আপোনাৰ। মাইলেজটো ভালে। তো তাৰপিছত এইখন কোনখন বাইক? এইখন আপোনাৰ XMR। এইখনৰ দাম কিমান? এইখনত আপোনাৰ এনেকুৱা 40,000 মান লাগিব। 40,000 মান দিব লাগিব। তো এইটো অন ৰোড আপুনি পাই যাব। 40,000 দিলে আপোনালোকে পাই যাব। হয়, পাই যাব। বাইকখন শ্ব'ৰুমৰ পৰা আপোনাক গৰাকী কৰি ল'ব পাৰিব। তো আৰু এই গমে পাইছে এয়া এক্সপালছৰ কালাৰৰ ভেৰাইটি বহুতকেইটা আছে ইয়াতে এভেইলেবল, চব কালাৰৰ এভেইলেবল। তো এইখন হিৰ'ৰ স্কুটি হয়। স্কুটিখন এখন কি মডেল? এইখন হিৰ' জুম। নতুনকে মুকলি হৈছে। হয়, নতুনে গাড়ীখন। নতুন গাড়ী, যোৱা বছৰে চাগে মুকলি হৈছে। এইটো কিমান ডাউন পে'মেণ্ট দিলে আহি যাব? এইখনো 5,000 টকা ডাউন পে'মেণ্টত ওলাই যাব। এইটো 5,000 টকা ডাউন পে'মেণ্টত পাই যাব আপোনালোকে হিৰ'ৰ স্কুটি। আৰু এইটো এতিয়া আৰু দুটা কালাৰ এভেইলেবল হৈ আছে। কালাৰটো ডিফাৰেণ্ট আছে, দুটা কালাৰ এভেইলেবল। আপুনি এটা কালাৰৰ লগত কম্প্ৰমাইজ কোনো নাই, চব কালাৰে পাই যাব। এইটো আছে প্লেজাৰ। এইটো দেখিবলৈ পাইছে ধুনীয়া, ছোৱালীৰ কাৰণে মাইলেজটো ভাল এইটো। তো তাৰপিছত আৰু এখন আছে, এইটো চেমে হয় স্কুটিখন। এখন কি স্কুটি আছিলে? এইখনো জুম, ব্লেক কালাৰ। জুমে হয় এখন, এইটো কালাৰটো হ'ল ব্লেক। তো এইখন আপোনাৰ ডেষ্টিনি 125। এইখনৰ দাম কিমান দাদা? কিমান দিব লাগিব ডাউন পে'মেণ্ট? আপুনি যিকোনো স্কুটি ল'লে আপোনাৰ 5,000 টকা ডাউন পে'মেণ্ট দিলে পাই যাব। যিকোনো স্কুটি ল'লে দেখিবলৈ পাৰিছে বহুত কেইখন স্কুটি আছে ইয়াতে। যিকোনো স্কুটি, টু হুইলাৰ, যিকোনো 5,000 টকা দিলে লৈ যাব পাৰিব। আহক আপোনালোকে বিভা অট'মোবাইল আগিয়াত থকালোকে গমে পাইছে মই বিভা অট'মোবাইলত আহিছোঁ। তো উপহাৰ মানে কিবা অফাৰ, ডাউন পে'মেণ্টৰ অফাৰ চলি আছে। তো আমাৰ দাদাজনে ক'ব পুৰা ফুল ডিটেইলত কোনখন বাইকত অফাৰ পাব। একদম 0 ডাউন পে'মেণ্টটো নাথাকে বাৰু, প্ৰচেছিং চাৰ্জ 4,099। তো দাদাই ভালকৈ কৈ দিব। দাদা অলপ ক'বচোন। আমাৰ তাত অফাৰ চলি আছে বৰ্তমান, ডিছকাউণ্টৰ অফাৰো চলি আছে। লগতে আপোনাৰ কম ডাউন পে'মেণ্ট, যিটো আপোনাৰ 100cc হওক, 125cc বাইক হওক, গ্লেমাৰ, ছুপাৰ স্প্লেণ্ডাৰ, HF ডিলাক্স, এনেকুৱা যিবিলাক আপোনাৰ 125cc তলৰ বাইক আছে, সেইবিলাক বাইক আপুনি 5,000 টকা ডাউন পে'মেণ্ট দিলে পাই যাব। এইটো অফাৰ কিমান তাৰিখলৈকে আছে? এইটো আমাৰ দুৰ্গা পূজালৈকে থাকিব, অহা মাহৰ 15 তাৰিখলৈকে থাকিব। কোনোবা যদি হিৰ' প্ৰেমী বাইকৰ ল'ব বিচাৰি আছে, আহক। আগিয়াত থকা আগিয়া বা গোৱালপাৰাৰ পৰা যোনে ভিডিঅ'বোৰ চাই আছে
মানে গম পাইছে ন এইটো শ্বৰুমতো বহুত আপুনি দূৰত গাড়ী দিছে ক'ত গাড়ী দিছে এনে আমি গোটেই আৰু যিকোনো ডিষ্ট্ৰিক্টতে গাড়ী দিছো আজিলৈকে, কাৰণ আমাৰ শ্বৰুমটো আজি 6 বছৰ পাৰ হ'ল ইয়াতে। আগিয়াৰ প্ৰথমটো হিৰো শ্বৰুম। এইটো প্ৰথমটো হিৰো শ্বৰুম। তো আপোনালোকেতো বহুত গাড়ী দিছে গমে পায়, আৰু যোনে হিৰো বাইক ল'ব বিচাৰি আছে মাইলেজৰ কাৰণে, ব্যৱসায় কৰিব বিচাৰিছে, মোৰ নিচিনা ডেলিভাৰী বয় কৰিব বিচাৰিছে, তো আপোনালোকে হিৰোৰ বাইক ল'লে অলপ মাইলেজটো ভাল পাব। ধন্যবাদ। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপুনি যিকোনো স্কুটাৰ ল'লে 5,000 টকা 5,000 টকা দিলে পাই যাব। হয়, যিকোনো স্কুটাৰ বা স্কুটি ল'লে 5,000 টকা ডাউন পেমেন্টত পাব। 5,000 টকা দিলে পাই যাব। হয়। আৰু গেলামালটো গমে পায়, গেলামাল বাইকটো বহুত আপুনি বাইক। লগত আপোনাৰ 2টা হেলমেট পাব, ফুল টেংকি পেট্ৰল পাব যিকোনো বাইকত বা যিকোনো স্কুটিত। তো এই অফাৰৰ কেইদিনতহে ফুল টেংকি তেল পাব। অফাৰৰ পিছত আহিলে আপুনি একো লাভ নাই। অফাৰৰ পিছত যদি আপোনাৰ চেনেলৰ ভিডিঅ' চাই আহে, তথাপিও আমি ফুল টেংকি পেট্ৰল দি দিম। ঠিক আছে। তো আপোনালোকে শুনিব পাৰিছে, যোনে মোৰ ভিডিঅ' চাই তো এই ফুল টেংকি তেল দিব। আপোনালোকে অফাৰৰ ভিতৰত আহে, আৰু অফাৰৰ বাহিৰত আহিলেও মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব লাগিব, আৰু লগতে কমেণ্টও কৰিব লাগিব। আৰু আপোনালোকক কৈছোঁ 1K ছাবস্ক্ৰাইবাৰ হ'লে আপোনাৰ এটা গিফ্ট দিম।